নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'ত ডেমছ অফ ইণ্ডিয়াৰ ওপৰত ডিছকাছ কৰিম আৰু এইটো থাৰ্ড পাৰ্ট হয় আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকৰ আগন্তুক এডিআৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ আদি এক্সামৰ বাবে অতিকৈ সহায়কজনক হ'ব চ' পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু যদি আগৰকেইটা পাৰ্ট চোৱা নাই তেতিয়াহ'লে আগৰকেইটা পাৰ্ট চাই ল'ব কুৱেশ্যন নম্বৰ 51 কলকেৱাডী বান্ধ কোন ৰাজ্যত অৱস্থিত কলকেৱাডী বান্ধ মহাৰাষ্ট্ৰত অৱস্থিত আৰু বাশিষ্ঠী নদীৰ ওপৰত অৱস্থিত কুৱেশ্যন নম্বৰ 52 গিৰনা বান্ধ কোন ৰাজ্যত অৱস্থিত গিৰনা বান্ধ মহাৰাষ্ট্ৰত অৱস্থিত আৰু গিৰনা নদীৰ ওপৰত অৱস্থিত কুৱেশ্যন নম্বৰ 53 ভাইতৰণা বান্ধ কোন নদীৰ ওপৰত অৱস্থিত ভাইতৰণা নদী মহাৰাষ্ট্ৰত অৱস্থিত কুৱেশ্যন নম্বৰ 54 ৰাধানগৰ বান্ধ কোন ৰাজ্যত অৱস্থিত ৰাধানগৰ বান্ধ তেলেংগানাত অৱস্থিত আৰু ভাগৱতী নদীৰ ওপৰত অৱস্থিত কুৱেশ্যন নম্বৰ 55 লয়াৰ মান্নাইৰ বান্ধ কোন ৰাজ্যত অৱস্থিত লয়াৰ মান্নাইৰ বান্ধ তেলেংগানাত অৱস্থিত আৰু মান্নাইৰ নদীৰ ওপৰত অৱস্থিত কুৱেশ্যন নম্বৰ 56 খড়গৱাচলা বান্ধ কোন নদীৰ ওপৰত অৱস্থিত খড়গৱাচলা বান্ধ মুঠা নদীৰ ওপৰত অৱস্থিত আৰু মহাৰাষ্ট্ৰত আছে কুৱেশ্যন নম্বৰ 57 গংগাপুৰ বান্ধ কোন ৰাজ্যত অৱস্থিত গংগাপুৰ বান্ধ মহাৰাষ্ট্ৰত অৱস্থিত আৰু গোদাবৰী নদীৰ ওপৰত অৱস্থিত কুৱেশ্যন নম্বৰ 58 জালাপুৰ বান্ধ কোন ৰাজ্যত অৱস্থিত জালাপুৰ বান্ধ অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাৰ সীমান্তত অৱস্থিত আৰু মাছকুণ্ড নদীৰ ওপৰত অৱস্থিত কুৱেশ্যন নম্বৰ 59 ইন্দ্ৰৱতী বান্ধ কোন ৰাজ্যত অৱস্থিত ইন্দ্ৰৱতী বান্ধ উৰিষ্যাত অৱস্থিত আৰু ইন্দ্ৰৱতী নদীৰ ওপৰত অৱস্থিত কুৱেশ্যন নম্বৰ 60 হীৰাকুণ্ড বান্ধ কোন নদীৰ ওপৰত অৱস্থিত হীৰাকুণ্ড বান্ধ মহানদীৰ ওপৰত অৱস্থিত আৰু উৰিষ্যা ৰাজ্যত অৱস্থিত কুৱেশ্যন নম্বৰ 61 ভাইগাৰ বান্ধ কোন ৰাজ্যত অৱস্থিত ভাইগাৰ বান্ধ তামিলনাডুত অৱস্থিত আৰু ভাইগাৰ নদীৰ ওপৰত অৱস্থিত কুৱেশ্যন নম্বৰ 62 পেৰুঞ্চনী বান্ধ কোন ৰাজ্যত অৱস্থিত পেৰুঞ্চনী বান্ধ তামিলনাডুত অৱস্থিত আৰু পলায়াৰ নদীৰ ওপৰত অৱস্থিত কুৱেশ্যন নম্বৰ 63 মেট্ৰো বান্ধ কোন ৰাজ্যত অৱস্থিত মেট্ৰো বান্ধ তামিলনাডুত অৱস্থিত আৰু কাবেৰী নদীৰ ওপৰত অৱস্থিত কুৱেশ্যন নম্বৰ 64 গোবিন্দ পল্লৱ সাগৰ বান্ধ কোন ৰাজ্যত অৱস্থিত গোবিন্দ পল্লৱ সাগৰ বান্ধ উত্তৰ প্ৰদেশত অৱস্থিত আৰু ৰিহান নদীৰ ওপৰত অৱস্থিত আৰু গোবিন্দ বল্লভ পন্ত সাগৰ বান্ধক ৰিহান ডেম বুলিও জনা যায় কুৱেশ্যন নম্বৰ 65 তেহৰী বান্ধ কোন ৰাজ্যত অৱস্থিত তেহৰী বান্ধ উত্তৰাখণ্ডত অৱস্থিত আৰু ভাগীৰথী নদীৰ ওপৰত অৱস্থিত আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন ধৌলিগংগা বান্ধ কোন নদীৰ ওপৰত অৱস্থিত ধৌলিগংগা বান্ধ ধৌলিগংগা নদী আৰু উত্তৰাখণ্ডত অৱস্থিত আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ